আমাৰ আজি বুথ কমিটি হৈছে। এই বুথ কমিটিসকল হৈ সকলোৱে ঘৰে ঘৰে যাব। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ কথাবিলাক তেওঁলোকে তাৰ প্ৰমাণ সহকাৰে দিব আৰু তেওঁলোকে যিসকল এতিয়াও আমাৰ মাজত নাই সেইসকলক মৰমেৰে তেখেতসকলক বুজাই শুনাই হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ এইটো এটা সময়। গতিকে আমাৰ লগত আহিবৰ কাৰণে আহ্বান জনাবলৈ আজি ইউথ কংগ্ৰেছ আৰু NSY আমি এটা ব্লক পৰ্যায়, ৱাৰ্ড পৰ্যায় আৰু বুথ পৰ্যায়ৰ সভা আমি আৰম্ভ কৰিছোঁ। হিংসা কোনে কৰে? যাৰ মূৰটো গৰম হয়। তেওঁলোকৰ মূৰটো গৰম, তেওঁলোকে আমাক অত্যাচাৰ কৰিছে। তেওঁলোকে যিমান অত্যাচাৰ কৰিছে আমি সিমান ফুল দি আছোঁ ইহঁতক। আমাৰ মনটো ভাল, আজিতো আৰু ভাল যে ৰাজীৱ গান্ধী ডাঙৰীয়াই যিখন অসম চুক্তি কৰিছিল, যাৰ আধাৰত সুপ্ৰিম কোৰ্টত কেছ কৰোঁতে আমাক ৰাহুল গান্ধী ডাঙৰীয়াই আমাক যথেষ্ট সহায় কৰিছিল। আজি চন্দ্ৰচূড় চিফ জাষ্টিছৰ নেতৃত্বত 5জনীয়া বিচাৰপীঠে তাক সুপ্ৰিম কোৰ্টৰ মোহৰ লগালে আৰু 1971 চনৰ 25 মাৰ্চৰ আগত অহা সকলো লোকক লগত লৈ তেওঁলোকৰ সতি সন্মতিৰ সৈতে যি অসম চুক্তি হৈছিল যে 6A আপোনাৰ ধাৰা নাগৰিকত্ব সংশোধনী আইনত সন্নিৱিষ্ট হৈছিল, সেইটো বিচাৰপীঠে বৈধ বুলি ঘোষণা কৰিলে। গতিকে আমাৰ বহু বিপদৰ পৰা ৰক্ষা পৰিলোঁ। হিমন্ত বিশ্ব শৰ্মাই মাজে মাজে যিটো আমাৰ 51 কৰিম, অমুক কৰিম ভয় খাই থাকে, সেই ভয়ৰ পৰা আমি পৰিত্ৰাণ পালোঁ। সেইটো এটা কাৰণে আমাৰ কাৰণে আনন্দৰ বিষয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি এটা ডাঙৰ পৰাজয়।